হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই আছোঁ আজি মাৰ ঘৰত। সেইবাবে মই ব্লগটো আৰম্ভ কৰিছোঁ আৰু মাৰ ঘৰৰ সেউজীয়া পৰিৱেশখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কাৰণ মোৰ এই সেউজীয়াবোৰ বহুত প্ৰিয় হয়। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? সেউজীয়াবোৰৰ মাজে মাজে অকণমান অকণমান ৰঙীন ফুল। সকলোৱে ভাল পায় নহয় জানো? মোৰো খুব প্ৰিয় হয়, সেইবাবে মই দেখুৱাব বিচাৰিলোঁ। আচলতে মই গাঁৱৰ ছোৱালী হয় আৰু ঘৰখনৰ চাৰিওকাষে সেউজীয়াৰে ভৰা হৈ থাকে। জন্মৰ ঠাইখন সকলোৰে প্ৰিয় নহয় জানো? আৰু মোৰ ঘৰৰ কাষতে আছে পথাৰখন, কেতিয়াবা সেয়াও দেখাম। এয়া মায়ে ৰোৱা গোলাপ ফুলজোপা কি ধুনীয়াকৈ ফুলি আছে চাওক। ফুল বুলি ক'লে চবেই ভাল লাগে নহয় জানো? আৰু সেউজীয়া হৈ থাকিলে দেখিও ভাল লাগে আৰু মই এই সেউজীয়াবোৰ চাই চাই ভিতৰলৈ যাবলৈকে থাকি যায় আৰু যেতিয়ালৈকে মই গোটেই বাৰীখন ঘূৰি নলওঁ ভিতৰলৈ সোমাবলৈ নহয়। এয়া চাওকচোন, এইখিনি দেখি গ'লেই মনটো খুব শান্তি লাগে। অকণি অকণি ফুলখিনি এয়া চাওক, আৰু মই ৰোৱা ফুলখিনি অকণমান দেখুৱাইছোঁ চাওকচোন। এইখিনি হ'ল মই ৰোৱা ফুল আৰু এতিয়া মই নথকাৰ পাছত ঘৰৰ সকলোৱে মা, ভাইটি, ভণ্টি মিলি প্ৰতিপাল কৰি আছে আৰু খুব ধুনীয়াকৈ ডাঙৰ হৈছে। এয়া চাওক, অকণমান লেতেৰা হৈছে কাৰণ এতিয়া বাৰিষা ছিজন হয় নহয় জানো? কিমান ধুনীয়াকৈ ডাঙৰ হৈছে, সেইবোৰ দেখি মনটো খুব শান্তি লাগে। আৰু এয়া ঘৰৰ টেঙা লাগিছে, মায়ে ৰোৱা পাণজোপা অকণমান তাকেই দেখুৱালোঁ কিনো আছে। আৰু দুপৰীয়া সাঁজ মই কিনো খালোঁ মাৰ ঘৰত চাওঁচোন আহক। মায়ে মই মিলি ধুনীয়াকৈ ভাতকেইটা বনালোঁ আৰু ঘৰলৈ গ'লে প্ৰায় ময়েই মাংস বনোৱা হয়। মচুৰ দালি আৰু কোমোৰাৰ দাইল, ৰাজমা বনালোঁ, হাঁহ মাংসৰ জ্বলা ভাজি, ড্ৰাই ফ্ৰাই, তাৰপাছত হাঁহৰ ড্ৰাই মাংস। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, খাবলৈও বৰ ধুনীয়া হৈছিলে দেই। আৰু মায়ে মই বনালে খুব ভাল পায়, সেইবাবে ঘৰ গ'লেই মোকে বনাবলৈ দিয়ে। ময়ো ভাল পাওঁ আচলতে, গৈ কিবা এটা বনাই খাবলৈ পালে মনটো ভাল লাগে। সকলোৱে মিলি ধুনীয়াকৈ এসাঁজ খালোঁ। দেখিছেনে? তাৰপাছত মায়ে তিয়ঁহ কাটি দিলে, অকণমান বিলাহী, লগত ঘৰৰ টেঙা, আৰু মই ঘৰৰ নৰসিংহ পাত কেইটামান ছিঙি অকণমান বৰ বনালোঁ। আপোনালোকে নৰসিংহ পাতৰ বৰ খাইছেনে বাৰু? খুব ধুনীয়া হয়, খাই চাবচোন নাই খোৱা যদি। এয়া চাওক, মোৰ প্লেট ফুল হৈ গ'ল আৰু থাকিয়ে গৈছে আৰু এটা আছিলে ঘৰৰ বইল ডিম, লোকেল। এয়া চাওক, আৰু কি লাগে নহয় জানো? মাৰ ঘৰত আহি ধুনীয়াকৈ এসাঁজ খালোঁ, মনটোও ভাল লাগিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাবচোন। আৰু মোৰ মাৰ ঘৰৰ পৰা দিয়া এয়া টোপোলাটি মায়ে মোক ধুনীয়াকৈ আগবঢ়াই দিছে। আজি লৈ আহিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।